নমস্কাৰ বন্ধুসকল, মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন আৰ্নিং ইউটিউব চেনেলটোলৈ। যিসকলে ছ'চিয়েল এইডৰ বিটৱাৰত উইড্ৰ মাৰিছিলে ছেপ্টেম্বৰ মান্থত, তো তেওঁলোকে বহুতে টপ আপ কৰিব পৰা নাই। ঠিক আছে, তো বিটৱাৰ এপ্লিকেশ্যনত হয়তো বহুতে ভাবি আছে কোম্পানীৰ ফালৰ পৰা পে'মেণ্ট পঠোৱা নাই। একচুৱেলি এটা বিটৱাৰ এপ্লিকেশ্যনত এটা প্ৰব্লেম হৈ আছে, তো যিটো প্ৰব্লেম অকল আপোনালোকৰে নহয়, যিটো নেকি মোৰো হৈ আছে। ঠিক আছে, তো গতিকে মই আপোনালোকক ভিডিঅ'টো যেনেধৰণে দেখাম, তো আপোনালোকে তেনেধৰণে কৰিব। আপোনালোকে টপ আপো হ'ব আৰু আপোনালোকৰ ৰিচাৰ্জো কৰিব পাৰিব। ঠিক আছে, তো আপোনালোকে যেতিয়া বিটৱাৰ এপ্লিকেশ্যনটোত কৰি আছে, তো মই মোৰ বিটৱাৰ এপ্লিকেশ্যনত দেখাই দিছোঁ আপোনালোকক ফাৰ্ষ্ট টাইম। তো বিটৱাৰ এপ্লিকেশ্যনত যিটো টপ আপ অপশ্যন আছে, তো টপ আপটোত ক্লিক কৰিলে কি হয়, তো বহুতৰ একো নেদেখায়। ঠিক আছে, এনেকৈ জাষ্ট লোডিং দেখায় আৰু তাৰপাছত একো নেদেখায়। ঠিক আছে, তো মই আপোনালোকক এটা দেখাইছোঁ, ময়ো উইড্ৰ মাৰি থোৱা আছে, তো মোৰো পে'মেণ্ট পোৱা নাই মই। তো মই আপোনালোকৰ সন্মুখত লাইভ দেখাম। তো মই ফাৰ্ষ্ট টাইম আপোনালোকক দেখাইছোঁ ফাণ্ড ৰিচিভ ৰিপৰ্ট। ঠিক আছে, তো ফাণ্ড ৰিচিভ ৰিপৰ্টত আপোনালোকে চাই লওক, মোৰ অলৰেডি ফাণ্ড ৰিচিভ হোৱা নাই। ঠিক আছে, এই মান্থৰ মোৰ ফাণ্ডটো ৰিচিভ হোৱা নাই। তো আপোনালোকে কেনেকৈ ধৰণে ফাণ্ড ৰিচিভ কৰিব, তো মই দেখাই দিছোঁ। আপোনালোকে এপ্লিকেশ্যনত অ'পেন নকৰিব। ঠিক আছে, তো মই এপ্লিকেশ্যনটো ক্ল'জ কৰি দিছোঁ। ঠিক আছে, তো যিটো বিটৱাৰ এপ্লিকেশ্যনৰ যিটো বিটৱাৰৰ যিটো ৱেবছাইট হয়, তো আপোনালোকে ক্ৰোম ব্ৰাউজাৰত অ'পেন কৰিব আৰু তাত টাইপ কৰিব bid2research.co.in। ঠিক আছে, তো আপোনালোকে ইয়াত লগ ইন কৰিব। তো ইয়াত এটা ৰাইট ছাইডে আপোনালোকে ওপৰত চাব, তো ৰাইট ছাইডে লগ ইন অপশ্যন এটা আছে। ঠিক আছে, তো ইয়াত যেতিয়া লগ ইন অপশ্যনত ক্লিক কৰিব, আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড বিচাৰিব। তো মই মোৰ ইউজাৰ আই ডি দি দিছোঁ 70029242113। ঠিক আছে, তো মই পাছৱৰ্ড দিছোঁ, এক ছেকেণ্ড, মই পাছৱৰ্ডটো চিক্ৰেটলি দিব লাগিব। তো মই পাছৱৰ্ড দিছোঁ, তাৰপিছত লগ ইন। ঠিক আছে, তো লগ ইন কৰাৰ পাছত মোলৈ এটা অ' টি পি আহিব। ঠিক আছে, অ' টি পি মই ভেৰিফাই কৰিব লাগিব। ঠিক আছে, অ' টি পি অহালৈ মই ৱেইট কৰিছোঁ। তো অ' টি পি আহি গৈছে 312103। ঠিক আছে, 312103। তো মই ভেৰিফাইড ক্লিক কৰিছোঁ। তো এইটো চাওক, মোৰ বিটৱাৰ যিটো ৱেবছাইটত মোৰ বিটৱাৰ একাউণ্টটো লগ ইন হৈ গৈছে। তো ইয়াত মই আপোনালোকক মোৰ ফাৰ্ষ্ট বেলেঞ্চ দেখাই দিছোঁ। মোৰ পকেট বেলেঞ্চ আছে 521 টকা। ঠিক আছে, আৰু ইউটিলিটি বেলেঞ্চ আছে 2 টকা। তো মই এতিয়া টপ আপ কেনেকৈ কৰিম, ইয়াত আপোনালোকে চাব এটা অপশ্যন আছে এড ৱালেট বুলি। ঠিক আছে, তো এড ৱালেটটোত মই ক্লিক কৰিছোঁ। তো এড ৱালেটটোত ক্লিক কৰাৰ পিছত লোডিং হৈ আছে। ফোন আহি গৈছে, এক ছেকেণ্ড। এতিয়া মই এড ৱালেটটোত ক্লিক কৰিলোঁ। ঠিক আছে, তো এড ৱালেটটোত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব, এইটো দেখা পাইছেনে আপোনালোকে, 2250 টকা আনপেইড, ষ্টেটাছটো আনপেইড হৈ আছে। ঠিক আছে, তো মোক 10 তাৰিখে মোৰ ৱালেটত অলৰেডি কোম্পানীৰ ফালৰ পৰা পঠাই দিয়া হৈছে। তো ইয়াত আপোনালোকে ৰাইট ছাইডে চাব, টপ আপ বুলি এটা অপশ্যন আছে। ঠিক আছে, তো ৰাইট ছাইডে মই টপ আপটোত ক্লিক কৰিম। তো ইয়াত আপোনালোকে দেখা পাইছে টপ আপ আপডেট ছাকচেছফুলি। ঠিক আছে, তো মোৰ অলৰেডি টপ আপটো হৈ গৈছে। মই এখন ক্ল'জ কৰি দিছোঁ। ঠিক আছে, ক্ল'জ কৰি দিছোঁ আৰু মই বেলেঞ্চটো পেজখন মই আকৌ ৰিফ্ৰেছ কৰি দিছোঁ। ঠিক আছে, অলৰেডি মোৰ পেজখন ৰিফ্ৰেছ হৈ গৈছে। ঠিক আছে, তো এতিয়া আপোনালোকে চাওক, মোৰ যিটো পকেট বেলেঞ্চ আছিলে 521 টকা আছিলে, এতিয়া আপোনালোকে চাওক 2771 টকা। ঠিক আছে, তো মই এই ভিডিঅ'টো আপোনালোকক কেনেকৈ ধৰণে ৱেবছাইটৰ যোগেদি বিটৱাৰটো টপ আপ কৰিব মই তাকে দেখালোঁ। আৰু শেষত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ যে যিকোনো এটা মানে ধৰি লওক যিকোনো এটা কথা আমি নিগেটিভলি ভবাৰ আগত তাত বহুত পজিটিভ দিশ থাকে, যিটো নেকি আমাৰ চকুত ধৰা নপৰে কাৰণে আমি নিগেটিভলি ভাবোঁ। ঠিক আছে, তো বহুতে ভাবি আছে যে কোম্পানীয়ে বিটৱাৰ পে'মেণ্ট নাই দিয়া আমাক বা পঠোৱা নাই। তো মই আপোনালোকক দেখাই দিলোঁ, মোক কোম্পানীয়ে প্ৰত্যেককে 10 তাৰিখে পঠালেতো আপোনালোকেও নিজৰ ৱেবছাইটৰ যোগেদি বিটৱাৰটো লগ ইন কৰক। আৰু যদি আপোনালোকে ৱেবছাইটটো কি জনা নাই, মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ৱেবছাইটৰ যিটো লিংক হয় দি দিম। তো আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি পিনি ৱেবছাইটৰ যোগেদি লগ ইন কৰিব। আৰু ইয়াতে ৰিচাৰ্জৰ অপশ্যনো আছে। ঠিক আছে, তো যিসকলৰ বিটৱাৰ এপ্লিকেশ্যনত প্ৰব্লেম হয়, মোবাইলত ছাপোৰ্ট নকৰে, তো তেওঁলোকে ৱেবছাইটৰ যোগেদি ৰিচাৰ্জ কৰিব পাৰে। তো ইয়াত এটা অপশ্যন আছে ৰিচাৰ্জ বুলি। ঠিক আছে, মই দেখাই দিছোঁ, এইটো ৰিচাৰ্জ বুলি এটা অপশ্যন আছে। ঠিক আছে, মই ৰিচাৰ্জটোত ক্লিক কৰিছোঁ। তো ৰিচাৰ্জটোত ক্লিক কৰাৰ পিছত তো ইয়াত বহুতকেইটা অপশ্যন আছে। ঠিক আছে, মোবাইল, DTH, ইলেক্ট্ৰিচিটি, ডাটা, আপোনালোকে মোবাইল ৰিচাৰ্জ কৰিব পাৰে, তো DTH ৰিচাৰ্জ কৰিব পাৰে। ঠিক আছে, তো বাকীখিনি ফেচিলিটি বৰ্তমান ইয়াত এভেইলেবল নহয়। তো গতিকে যিসকলে ৰিচাৰ্জ কৰিব বিচাৰিছে, টপ আপ কৰিব পৰা নাই, তো তেওঁলোকে ৱেবছাইটৰ যোগেদি কৰক। ভিডিঅ'টোত মই ইমানখিনিয়ে দেখালোঁ। ঠিক আছে, থেংক ইউ।